ভেজালি বিদ্যালয়ত আমাৰ সৰুপথাৰ সেৱাগুৰি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি তৰফৰ পৰা জুই লাগিলে কেনেধৰণে আমি পদক্ষেপ ল'ব লাগে তাকে এটা চমু আভাস দেখুৱাই হ'ল যাতে জুই লাগিলে আমাৰ মানুহখিনিয়ে সহজতে জুইটো নুমুৱাবলৈ সক্ষম হয় সেই উদ্দেশ্যে আমি মক ড্ৰিল কৰিবলৈ আহিছোঁ। মক ড্ৰিল অৰ্থাৎ আমি এতিয়া ধৰক এই CO2 এক্সটিংগুইচাৰ DCP আৰু লগতে গেছ ষ্টভত জুই লাগিলে আমি কেনেধৰণে নুমুৱাব লাগে তাকে দেখুৱাই দিলোঁ। মই 15 নম্বৰ পাভজান হাজৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আমাৰ এই 15 নম্বৰ পাভজান হাজৰি প্ৰাথমিক বিদ্যালয়ৰ বাবে এটি খুব ভাল দিন। এটি সজাগতা সভা হৈ গ'ল আপদকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত। আমাৰ ধনশিৰি মহকুমাৰ যি অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় আছে সৰুপথাৰস্থিত, তেখেতসকলৰ বিষয়ববীয়াসকল আহি আমাৰ বিদ্যালয়ত কণ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোৰে উপস্থিতিত এটি তেওঁলোকে মক ড্ৰিল কৰি দেখুৱালে। যি মক ড্ৰিলে আমাক তাৎক্ষণিকভাৱে সৰু সুৰা কিছুমান দুৰ্ঘটনাৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ, অগ্নি যদি ক'ৰবাত অগ্নিপ্ৰবাহ হয়, আমাৰ গেছ চিলিণ্ডাৰ বা তেনেকুৱা ধৰণৰ যদি ঘটনা সংঘটিত হয়, সেই ঘটনাত আমি ভয়ত বিতত নহৈ তেওঁলোকক আমি কেনেকৈ সাময়িকভাৱে তাক উপশম কৰিব পাৰোঁ তাৰ বিষয়ে কিছু সজাগতাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক মক ড্ৰিল কৰি দেখুৱালে। তাৰ বাবে তেওঁলোকক মই বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱিকাসকল ইয়াৰ পৰা যথেষ্টখিনি জ্ঞান লাভ কৰিছে বুলি মোৰ অনুভৱ হৈছে। গতিকে মই তেওঁলোকক ধন্যবাদ জনাই আগলৈও এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকে দেখুৱাবৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। সেই মুখাৰ আগলৈ গ'লে নহ'ব।